হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। এইটো বহুত দিন আগৰে ব্লগ, এডিটিং কৰা নাছিলোঁ কাৰণে দিয়া হোৱা নাছিলে আৰু আজি ভাবিলোঁ যে এইটো এডিটিং কৰি পেলাই আপোনালোকক ব্লগটো আগবঢ়াওঁ। সেইকাৰণে আজি এইটো হ'ল মই ঘৰলৈ যোৱাৰে ভিডিঅ'। মই যেতিয়া ঘৰলৈ গৈছিলোঁ মাৰ লগত, তাৰ পাছত দুদিন ঘৰত থাকি অকলে মই ঘৰৰ পৰা ছোৱালীজনী লৈ পেলাই ঘৰলৈ আহিছিলোঁ, আচলতে নগাঁৱলৈ। মই নগাঁৱত থাকোঁ আৰু মাহঁত গুৱাহাটীত থাকে। সেইকাৰণে মই গুৱাহাটীৰ পৰা আজি নগাঁৱলৈ আহি আছোঁ আৰু এয়া কেব বুক কৰা হ'ল ৰাতিপুৱা। আৰু ৰাতিপুৱা কেব বুক কৰাৰ পাছত আমি দুইজনী ব্ৰেকফাষ্ট কৰি পেলাই ৰাতিপুৱা আহিছোঁ কেবত। যিহেতু ট্ৰেইনেদি যাম সেইকাৰণে ষ্টেচনলৈকে কেবখন বুক কৰিছোঁ আৰু তাইৰ মনটো বেয়া। কেনেকুৱা বেয়া লাগিছে ক'লৈ গৈছোঁ কৈ দিয়া। চান মামা থাকিলে ক'লৈ গৈছোঁ আমি নগাঁও গৈ আছোঁ। আৰু এয়া আহি পালোঁহি গুৱাহাটী ষ্টেচন। আৰু গুৱাহাটী ষ্টেচন আহি পোৱাৰ পাছতেই এটা টিকেট কাটি ল'লোঁ মোৰ কাৰণে। এয়া ভাইটি আহিছে আমাক থ'বৰ কাৰণে আৰু তাইৰো দেখিছে নহয় কি কৰি আছে। সেয়া ফূৰ্তি, মানে তাই ঘৰলৈও যাব। ইফালে অকণমান মনত দুখো, কাৰণ গুৱাহাটীৰ ঘৰখনো এৰি থৈ আহিছে, মামাকৰ ঘৰ। এয়া ভাইটি আহি ৰখি আছেহি। মই পাৰিম বুলি কৈছিলোঁ, কিন্তু মায়ে মানে তাক পঠিয়াই দিছে, কিজানি মই নোৱাৰোঁ। যিমানেই নহওক মাক নহয় জানো। আৰু অকণ সময় ৰখাৰ পাছতেই আমাৰ ট্ৰেইনখন আহি পালেহি। ট্ৰেইনত ইমান মানুহ আছে বাৰু, বেছি এটা ভিৰ নাই। অইন দিনাখন হ'লে বহুত বেছি ভিৰ থাকে। আৰু এতিয়া ভাইটিয়ে আমাক থৈ পেলাই আকৌ সি ঘূৰি যাবগৈ কৈ আছে, তাই নাযাবৰ কাৰণে। আৰু কেনেকৈনো বাৰু পাৰিব। এয়া ভাইটিক ৰাখি আছে, তাইৰ আকৌ মনটো বেয়া হৈ আহিছে। এতিয়া ট্ৰেইন চলিব আৰু সেইকাৰণে সিয়ে আমাক থৈ নামি গ'ল। আৰু এতিয়া আমি দুইজনী অকলে যাম ঘৰলৈ। আগতে মই বহুতবাৰ আহিছোঁ গুৱাহাটীলৈ, কিন্তু নিয়াৰ সময়ত হাজবেণ্ড আহে মোক নিবৰ কাৰণে। কিন্তু এইবাৰ মই মানা কৰিলোঁ, বোলো নালাগে তুমি আহিব, মই পাৰিম অকলে যাবলৈ, যিহেতু তাই মোৰ লগত আছেই। সেইকাৰণে অকলে এইবাৰ দুইজনী আহিছোঁ। আৰু এয়া দেখিছে নহয়, আৰম্ভ হৈ গ'ল। এয়া তাই কি কৰিব কি নকৰিব। এবাৰ ভৰি থৈছে বেগৰ ওপৰত, এবাৰ শুইছে। আৰু এয়া আমাৰ ট্ৰেইন চলিবলৈ আৰম্ভ হ'ল। ভাইটিয়ে তাইক ট্ৰেইনত খাবৰ কাৰণে চিপছ চকলেট এইবোৰ কিনি দিছিলে আৰু তাই সেয়া তাকে দেখাইছে। এয়া এনেদৰে আহি আমি পালোঁহি কোনোবা এটা ষ্টেচন, জানো কোনটো ষ্টেচন আছিল। আৰু এয়া তাই খোৱা আৰম্ভ কৰিলে। এয়া কেক দিছিলোঁ তাইক খাবৰ কাৰণে। এনেকৈ যেতিয়া ট্ৰেইনখন আহি থাকে, এনেকুৱা ডাঙৰ ডাঙৰ পথাৰ পাহাৰ এইবোৰ দেখিছে মই ইমান ভাল পাওঁ। আৰু তেতিয়া মনলৈ ভাব হয়, আমাৰ অসমখন ইমান ধুনীয়া সেউজীয়া নহয় জানো। বাহিৰলৈ গ'লে অৱশ্যে এনেকৈ দেখা নাপায়, কিন্তু দেই বাহিৰৰ জেগাবিলাক মই যিমান বাহিৰলৈ গৈছোঁ ট্ৰেইনত, মানে অকণমান শুকান নিচিনা খালী জেগা, কিন্তু আমাৰ অসমৰ পৰিৱেশটো কিন্তু মোৰ বিৰাট ভাল লাগে। এয়া ডাঙৰ ডাঙৰ ধাননি পথাৰ। তাইৰ আজি বিৰাট ফূৰ্তি, কাৰণ আমি দুইজনী যে অকলে আহিছোঁ। এয়া হামিয়াই হিকটিয়াই আছে আৰু এতিয়া লাহে লাহে তাইৰ বেটাৰী ডাউন হৈ আহিছে। তাৰমানে তাই এতিয়া অকণ সময় পিছতেই শুব। আৰু এইটো অৱশ্যে অকণমান দিনৰ পুৰণা ভিডিঅ' যে, সেইকাৰণে মানে আমি ঠাণ্ডাৰ কাপোৰ পিন্ধা নাই। হয়তো দুমাহমান আগৰেই ভিডিঅ' হ'ব, এডিটিং কৰা নাছিলোঁ কাৰণে আপোনালোকক দেখুওৱা নাই। আৰু এয়া তাই শুই গ'ল এতিয়া। বেছিকৈ কথা কৈ থাকে হয়, কিন্তু শুলে যে ইমান মৰম লাগে নহয়নে? মোৰ কিন্তু বৰ মৰম লাগে। আৰু এয়া বেলেগ বেলেগ বেপাৰীবোৰ উঠিছে। আৰু ট্ৰেইনততো খোৱাৰ অভাৱ নাই, ইটোৰ পিছত সিটো বেপাৰী অহা যোৱা কৰিয়ে থাকে। আৰু এয়া তাই খোৱাৰ পৰা উঠিলে, আৰু উঠোঁতে মই তাইক কিবা এটা দিছোঁ খাবৰ কাৰণে।
আৰু জাগিৰোডত ট্ৰেইনখন ৰখিছিলে আৰু জাগিৰোডত ইমান ধুনীয়া সৰু সৰু চিংৰা পায়। আগতে অৱশ্যে চিংৰাৰ চাইজটো ইয়াতকৈও সৰু আছিলে, কিন্তু তেতিয়া এটকাত এটা চিংৰা দিছিলে আৰু আজিকালি 20 টকাত 4টা চিংৰা দিয়ে। চিংৰাৰ চাইজটো কিন্তু অকণমান আগতকৈ ডাঙৰ হ'ল আৰু আগৰ সেই মানে যেনেকুৱা খাইছিলোঁ আমি সেনেকুৱাটো নাপাওঁ আৰু এতিয়া। আৰু এয়া লাহে লাহে আহি পেলাই আমি পালোহি সবৰগাঁও ষ্টেচন। এইটো নগাঁৱৰে এটা ষ্টেচন হয়, নগাঁও টাউন ষ্টেচন এটাও আছে কিন্তু। আৰু এয়া আমি আহি দুইজনী পাই গ'লোহি নগাঁও ষ্টেচন। আৰু আমাক নিবৰ কাৰণে এয়া হাজবেণ্ড আহিছে মোৰ। আৰু আজিতো এনেকৈ অকলে অহা হ'ল আৰু সিফালে ভাইটিয়ে উঠাই দিলে আৰু এফালে আহি পেলাই হাজবেণ্ডে আমাক পিক কৰিবলৈ আহিছে। আৰু বাকী মাজৰ সময়খিনি আমি দুইজনী অকলেই আহিলোঁ। আৰু এয়া এতিয়া স্কুটি দি আমি ঘৰলৈ আহি আছোঁ। আৰু ঘৰত আহি দেখিছোঁ যে এয়া পূৰা ভাত দালি ভাজি চব বনাই থৈ দিছে। আজি যদি ব্লগটো ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। বাই।